লৰেন্স ইছলাৰী আছে যদিও আমি এই বিগত 5 বছৰত কোনো ধৰণৰ উন্নতি কাম আমাৰ এলেকাত হোৱা নাই। সেইকাৰণে আমি লৰেন্স ইছলাৰীক আমি ভোট নিদিওঁ। আমাৰ মোটামুটি আমাৰ শিউলি বাইদেউক লাগিব। বহুত জেগাত কথা দিছিল, কাম কৰা নাই। সেইকাৰণে আমি লৰেন্স ইছলাৰীক ভোট নিদিওঁ। আমাৰ 3 নং কোকৰাঝাৰ লোকসভাত 3জন প্ৰাৰ্থী 2জন প্ৰাৰ্থী খেলিব। ইয়াৰ ভিতৰত আমি আমাৰ BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰৰ অৰ্ধাংগিনী ৱাই শিউলি বাইদেউ এইবাৰ ফিল্ডত নামিছে। আমি নথৈ আনন্দিত আৰু শিউলি বাইদেউক আমি শিল দল ভাঙি হ'লেও আমি যেনেকৈ জিকাই লৈ যাব লাগে আমি এইটো কৰিম। তাৰপিছত আৰু ধৰক মানুহ আমি হয়তো আমাৰ প্ৰতি BPFৰ কৰ্মীসকলে নতুনত্ব বিচাৰিছিলোঁ। আগত হয়তো আমাৰ পদ্মৰাণী বাইদেউ আছিল, এইটো অলপ কিবা হৈছে, বয়স বেছি হৈ গৈছে। সেইকাৰণে আমিও খুজিছোঁ শিউলি বাইদেউক। এতিয়া আমাৰ BPFৰ হাইকমাণ্ডে হয়তো শিউলি বাইদেউক টিকটটো দিছে। আমি যেনে তেনে আমাৰ বাইদেউক জিকাই লৈ যাম, এইটো আশা ৰাখিছোঁ। আমি শিউলি বাইদেউ যি নতুন প্ৰাৰ্থী, তথাপিও যি ধৰণে মানুহৰ লগত ঘূৰি ফুৰি আছে বা কথা কৈ আছে, অনুদান কিবা কিবি যদি আমাৰ কিবা অভাৱ অভিযোগ আছে এইবিলাক যদি পালন কৰিব বুলি কৈ আছে। কিন্তু ইয়াৰ আগত হয়তো লৰেন্স ইছলাৰী ইমান কাম কৰা নাই, বহুত জেগাত কিবা কৰিছিল। কিমান ভোট যাব বুলি আপুনি জানে? আমাৰ এৰিয়াৰ ভিতৰত শিউলি বাইদেউত মোটামুটি 70% ওপৰত ভোট যাব। 70% ওপৰত খাটাং এইটো যাব। যেহেতু আগন্তুক ইলেকশ্যন আহি আছে, এইটো আমি আমাৰ BPF প্ৰাৰ্থী শিউলি মহিলাই ইয়াকে ছাপোৰ্ট কৰোঁ। কাৰণ আমাৰ এই গাঁওখনৰ সকলোৱে ইয়াকে ছাপোৰ্ট কৰি আছে। লৰেন্স ইছলাৰীটো আমাৰ ইয়াত একো কাম কৰা নাই। ইয়াত কি কাম কৰিছে? তাৰমানে ৰাজহুৱা কাম তেখেতে কৰাই নাই। কেতিয়াবা তাক লগ পাইছিল নে আপুনি? লগ আহিছিল যদিও মইতো ঠিকভাৱে লগ পোৱা নাই, কিন্তু গাঁৱৰ কাম ৰাজ্যৰ কাম কৰা নাই। কিন্তু সেইটো যিটো কৰা নাই সেইটো আমি ক'ব লাগিব। এইবাৰ আপোনালোকে শিউলি মহিলাই কিয় বিচাৰিছে? নহয়, এতিয়া হৈছে শিউলি মহিলাই নতুন পুৰণাবিলাকতো সিমান ঠিক নহয়, চবকে দিলোঁ, কিন্তু কোনেও ভাল কাম নকৰে। সেয়েহে আমি নতুন কেণ্ডিডেট বিচাৰিছোঁ। তাৰমানে নতুন কেণ্ডিডেট হয়তো সিহঁতে ভাল কাম কৰিব। ভাল কাম কৰাৰ কাৰণে ৰাজ্যৰ যাতে সুবিধা হয়, সুবিধাৰ কাৰণে ৰাজ্য যাতে ডেভেলপমেণ্ট হয়, এইকাৰণে আমি নতুন কেণ্ডিডেট বিচাৰিছোঁ। আমাৰ গাঁওখনত আমি জিকাব পাৰিম এইটো ঠিক, কিন্তু হয়তো খালি গাঁওখন জিকালে জিকি যাব সেইটো ক'ব নোৱাৰি। কাৰণ খালি আমাৰ গাঁৱতো কেৱল ভোট নহয়, বহুত আপোনালোকৰ অঞ্চলৰ চিয়ৰ শিউলি পাৰ্টি চিয়ৰ আজি। আপোনালোকৰ কোকৰাঝাৰ সমষ্টিৰ পৰা 2জন কেণ্ডিডেট আছে, লৰেন্স ইছলাৰী আৰু শিউলি মহিলাৰী। হয়, তো আপোনালোকে কাক বিচাৰে? আমি শিউলি মহিলাকে বিচাৰি আছো। যিহেতু BPF দলে চৰকাৰ গঠন কৰি বহুত উন্নতি কৰিছে, বেলেগ দলেতো কৰা নাই। যোৱা 5 বছৰ APPL চৰকাৰ চলাইছিল। লৰেন্স ইছলাৰী আপোনালোকৰ সমষ্টিত MLA হিচাপে আছিল। তো সেই ক্ষেত্ৰত আপোনালোকৰ অঞ্চলত কিবা উন্নয়নমূলক কাম কৰিছে নে? নহয়, কৰা নাই। আমি দেখা নাই আর কি, কৰিব পাৰে, কিন্তু আমাৰ এইখিনি লোকেল হিচাপত আমি কৰা নাই আর কি, এইটোৱে আর কি। আপোনালোকৰ অঞ্চলৰ পৰা, আপোনালোকৰ গাঁৱৰ পৰা মোটামুটি BPFত কিমান ভোট যাব বুলি আপোনাৰ? আমাৰ এইখান অঞ্চলত মানে আমাৰ 80% ভোট পাব আর কি শিউলি বাইদেউ। আপনি নিশ্চিত মানে 100 মানে এইটো ক'ব পাৰো আর কি, আমি মানে কোনো টেনশন নাই। শিউলি বাইদেউ চাব 4 তাৰিখত উনিয়াৰ বুলি আমি গম পাম আর কি। আপোনালোকে এই যে লৰেন্স ইছলাৰী যে আছে, ইয়াক কিয় বিচৰা নাই?
তো ডেভেলপৰ কাম কৰা নাই, ৰাইজৰ আগত যোৱা নাই, কোনো মানে প্ৰতিশ্ৰুতি দিয়ে থাকে, কিন্তু উন্নতিটো কোনো মুখ আমি দেখিব পৰা নাই।